আহি আছো কিমান ধুনীয়া এখন ঠাইলৈ। এই গাইজ এইখন হৈছে লখিমপুৰ কেঁচাকাটি থান। খবৰ কি? নিশ্চয় খবৰ ভাল ন? এতিয়া আমি দুৰ্গা মন্দিৰ আহি আছো। আপোনাৰ বেগ কৰি দেখাই মানে একচুৱেলি আমাৰ নতুন বছৰৰ কাৰণে মাহঁত আৰু মোৰ বৌ তেনেকৈ মানে চাকি দিবলৈ আহিছিলে। তাকে বোলো ভিডিঅ' এটাতে বনাই দিওঁ নে কি হয় নাই? আপোনালোকে এনজয় লওক ঘৰতে থাকি ন কৃষ্ণ। এতিয়া আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। এইটো চাওক, এজন দুৰ্গা মন্দিৰ পূজাৰীজন চব ভিউ দেখাই দিছোঁ আপোনালোকক। কি সুন্দৰ কি সুন্দৰ ভিউ বে পাগলা হৈ যাব মানে। কোনোবা চাই লাইক কওক, কমেণ্ট কওক। আপোনালোকৰ লগত মই আছোঁ ফটো কৰিবলৈ। সুন্দৰ এটা পৰিৱেশ। এতিয়া গণেশ মন্দিৰ, তাৰপিছত দুখন আপোনালোকক মই হনুমান মন্দিৰ, তাৰপিছত এতিয়া আপোনাৰ ঘৰলৈ যাব লৈছোঁ আৰু মানে চব এতিয়া মানে কিনো মানে কি আল্টিমেট লাগিছে বে। মানে গৰম বুলি ক'লে মানে চব সোমাই যাব পাৰি ন। এতিয়া আমি মানে এতিয়া ঘৰৰ পৰা ওলাইছোঁ আৰু মানে ঘৰৰ পৰা নহয়, একচুৱেলি আমি তাৰ পৰা যাব লৈছোঁ। এতিয়া আমি যাম হনুমান মন্দিৰ। ভিডিঅ'টো চাই সকলো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। रुको जरा सबर करो। মানে এইটো গণেশ মন্দিৰ সোমাই ভিতৰলৈ আহি আছোঁ। চাই দিব চব দেখুৱাই দিব। গণেশ মন্দিৰ ভিতৰলৈ সোমাই আহি আছোঁ। এইটো এখন থৰাই এই আপোনালোকৰ কাছটো খাব। এইটো কি মানে কি আল্টিমেট লাগিছে, আপোনালোকে চাওক না বে। আমাৰ গণেশ মন্দিৰ আৰু কি দেখাম, চেষ্টা কৰোঁ দেখুৱাবলৈ। 2000 years later. গোগামুখ পাই গ'লোহি। তাৰপিছত আপোনালোকক এখন গোগামুখ টাউনখন আপোনালোকক দেখুৱাই আছোঁ। টাউনৰ ভিতৰত মন্দিৰ ভিতৰত চাই থাকক ভিডিঅ'টো। মজা আয়া। চ' গাইজ এতিয়া চাকি এগছ কিনি লৈছে মামাই। তাৰপিছত আমি মন্দিৰ ভিতৰলৈ সোমাই যাম। আৰু আপোনালোকে চাই আছে মামা ভাগিন এইবিন নতুন ভিডিঅ' চাই থাকক আৰু সদায় চাই থাকিব, এনেদৰে হাঁহি মৰম দি থাকিব। গতিকে ব'লক। এয়া গাইছে আমাৰ হৰিবসন্ত দাই কি কৰিছে, চাকি কৈছিলে। আচ্ছা কৈ দিয়ক তেনেকৈ কৈ দিয়ক, ভালে কৈ দিয়ক। মামাহঁত ভৰিয়া ধুবলৈ গৈছে, তাৰপিছত ভিতৰলৈ যাম আৰু সোমাই। গতিকে ব'লক। চ' গাইজ একদম ধুনীয়াকৈ চাকি এগছ দি মেলি ভিডিঅ'টো আৰম্ভ কৰি লোৱা। এয়া দেখিছে সকলোৱে। গতিকে গাইজ ব'লক এতিয়া একদম ভিতৰৰ পৰা আহোঁগৈ।
ব'লক মন্দিৰটো একদম ভিতৰখন ধুনীয়াকৈ দেখাই দিওঁ, তাৰপিছতে ভিডিঅ'টো শেষ কৰিম। ভিডিঅ'টো শেষ কৰিম মানে একচুৱেলি আৰু আছে, ইয়াৰ পাছলৈ বহুত আছে, কিন্তু ব'লক এতিয়া মন্দিৰ ভিতৰখন একদম ধুনীয়াকৈ চাই লওঁ। দি ওলাই আহিলোঁ তেওঁলোকক হনুমান মন্দিৰ। আমি মানে কোন কোন আহিছিলোঁ বাকীকেইটা দুখাই ন, এজন মইনা হাই কৰি দিয়া, এজন চিৰাজ কলীয়া কলীয়া হাই বুলি কৈ দিয়া, আৰু পিছত ভাগিন। বাকী ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক, পদুমণি যাম তাৰপিছত। 2,000 years later. তো গাইছ ব'লক পদুমণিৰ ভিতৰলৈ সোমাই যাওঁ। চ' গাইছ পদুমণি থানখন যিহেতু মেইন লখিমপুৰ বুলি ক'লে, লখিমপুৰ ধেমাজি যিহেতু মাজত পৰে, গতিকে ব'লক চাবলগীয়া বিশেষ নাই তথাপিও। গতিকে গাইছ ব'লক সেয়াটো কৰি ল'লোঁ। পদুমণি থান আপোনালোকে কি চাব, পদুমণি থান আহিয়ে থাকে, গতিকে বেছিভাগ দেখাই মেলি নাথাকোঁ, এনে অলপ ৰৈছিলোঁ, লগৰ এটা অহা কথা আছিলে। গতিকে এতিয়া ব'লক একদম লখিমপুৰলৈ যাওঁ, আমাৰ টাউনলৈ যাওঁ, আমাৰ টাউন মেইন। নমস্কাৰ, হে গাইজ, ৱেলকাম টু মামা ভাগিন নেভি। আপোনালোকে চাই আছে মামা ভাগিন নেভি। আপোনালোকে আমি যিটো ভিডিঅ' লৈ আহিছিলোঁ, তাত আমি লখিমপুৰৰ বিভিন্ন মঠ মন্দিৰ মঠ মন্দিৰবোৰ দেখাম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ, কিন্তু চেষ্টা এটা কৰিলোঁ আৰু। গতিকে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগে, লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ইয়াত কথা কৈ আছোঁ, কিন্তু ভিডিঅ'টোত যে ওলোৱা নাই, হয় মই ভিডিঅ'টো ওলোৱা নাই, মানে যেতিয়া ভিডিঅ'টো বনাইছিলে, ব্লগটো বনাইছিলে, তেতিয়া মানে মই মোৰ এক্সাম হৈ আছিলে, সেইকাৰণে মই ইয়াত ওলাব নোৱাৰিলোঁ। তেওঁ আপোনালোকে যদি ভিডিঅ'টো অলপ হ'লেও চাই ভাল পায়, লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব। ধন্যবাদ।